অসম চৰকাৰৰ যি পদক্ষেপ বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ যি আয়োজন হৈছে এই বছৰৰ পৰা তাৰেই বিষয় হিচাপে অংকীয়া নাট লোৱা হৈছে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আমাৰ মাজত আছে তাৰে একাংশ অভিভাৱক তেখেতসকলৰ পৰা আমি জানিব বিচাৰিছোঁ এই গ্ৰীষ্মকালীন কৰ্মশালাটিৰ জৰিয়তে তেখেতসকলে চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছেনে বা তেখেতসকলে কিবা ভাবিছেনে যে এইটোৰ পৰা কিবা উপকাৰ হৈছে বুলি দাদা নমস্কাৰ আমি প্ৰথমতে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় বিভাগক ধন্যবাদ জনাইছোঁ আৰু তাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জনাইছোঁ আৰু লগতে সাংস্কৃতিক মন্ত্ৰালয় বিভাগৰ মন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জনাইছোঁ আটাইতকৈ মানে গুৰুত্বপূৰ্ণ যিটো মানে অংকীয়া নাটৰ বিষয়ত আজি প্ৰশিক্ষণ হৈ আছে আৰু মই প্ৰথম দিনাৰ পৰাই একেৰাহে মানে এই প্ৰশিক্ষণত আছোঁ মোৰ ল'ৰাও আহিছে কিন্তু ইয়াত যিটো শিক্ষণ পদ্ধতি অতি মানে গুৰুত্বপূৰ্ণ ধুনীয়াকৈ শিকাইছে ভাল লাগিছে আৰু অসম চৰকাৰে আৰু এটা ভাল কৰিছে যে কোনো মাচুল নোলোৱাকৈ বিনামূলীয়াকৈ শিকোৱাৰ কাৰণে সকলো পৰ্যায়ৰ মানে আমাৰ শিশুসকলে বা যুৱকসকলে ইয়াত অংশগ্ৰহণ কৰি শিকিব পাৰিছে আৰু লগতে মানপত্ৰও ব্যৱস্থা কৰিছে সেইখিনিও ভাল হৈছে কিন্তু আমি ইয়াৰ লগে লগে এটা কথা আমি চৰকাৰলৈ অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ অংকীয়া নাট আচলতে 10 দিনত সম্ভৱ নহয় যদি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এনেকুৱা পদক্ষেপ লয় মই ভাবোঁ মাহজোৰা এটা প্ৰশিক্ষণৰ কৰিলে ভাল হ'ব গতিকে আমি ইমানখিনিকে অসম চৰকাৰলৈ জনাইছোঁ ধন্যবাদ আৰু মাজত আছে আৰু প্ৰথমতে মই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এই গ্ৰীষ্মকালীন 10 দিনীয়া এটা শিবিৰ অনুষ্ঠিত কৰিছে এই শিবিৰটো অনুষ্ঠিত কৰাৰ কাৰণে যিসকল ব্যক্তিক এই শিবিৰটো পৰিচালনা কৰাৰ দায়িত্ব দিছে সেই দায়িত্বশীল ব্যক্তিসকলে যিদৰে সুকলমে কাৰ্যবিলাক সম্পাদন কৰিছে তাৰ কাৰণে তেখেতসকলৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ উপৰিও অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰীষ্মকালীন বন্ধত যাতে সময়বিলাক অভাৱত নষ্ট নকৰে তাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক একেমুখে আমি প্ৰশংসা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাটৰ ওপৰত যি কৰ্মশালা অনুষ্ঠিত কৰিছে সকলো পক্ষকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ আমাৰ মাজত আছে আৰু এগৰাকী অভিভাৱক তেখেতেও দুআষাৰ ক'ব বিচাৰিছে নমস্কাৰ প্ৰথমতে মই অসম চৰকাৰৰ যি পদক্ষেপ হাতত লৈছে মই তেওঁলোকক প্ৰশংসা কৰিছোঁ আৰু এই কৰ্মশালাৰ গ্ৰীষ্মবন্ধত এই কৰ্মশালাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীসকলে বহুতো কথা শিকিবলৈ পাৰিছে বিশেষকৈ গ্ৰীষ্মবন্ধত এই কালচাৰ ল'ৰা ছোৱালীখিনি ঘৰতে থাকি এনেই ঘৰতে বহি থকাতকৈ কিবা এটা শিকিবলৈ পাৰিছে আৰু বিশেষকৈ এই কৰ্মশালাতে তাত্ত্বিক আৰু প্ৰায়োগিক দুয়োটা দিশৰ ওপৰতে প্ৰশিক্ষণ দি থকা হৈছে কৃষ্টিগঠীয়া ৰুটিগত আৰু গ্ৰীষ্মবন্ধৰ যি কৰ্মশালাৰ চৰকাৰে যি কৰ্মশালাৰ আয়োজন কৰিছে আৰু ইয়াত বিশেষকৈ সকলো কৰ্মশালাতে সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব নোৱাৰে ইয়াত যিহেতু মাচুলবিহীনভাৱে প্ৰশিক্ষণ দি থকা হৈছে গতিকে ইয়াত সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিবলৈ পাৰিছে আৰু ইয়াত শেষত চাৰ্টিফিকেটৰ ব্যৱস্থা প্ৰদান কৰা হৈছে তাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ দাদা এই অনুষ্ঠানক আমি স্বাগতম জনাইছোঁ এটা ভাল পদক্ষেপে লৈছে কাৰণ যিহেতু বিশেষকৈ গুৰুজনা আৰু অংকীয়া নাটৰ ওপৰত মানে কৰ্মশালা লোৱাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু প্ৰশিক্ষণটো ভাল হৈছে ভাল পাইছোঁ ইয়াক আমি আগ্ৰহ জনাইছোঁ ধন্যবাদ